জাতীয় জীৱনৰ কাৰণে কাম কৰি আহিছে বিশেষকৈ বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু সাহিত্য উন্নতিৰ কাম কৰাৰ লগতে এই মৰ্মে ওদালগুৰি জিলা বড়ো সাহিত্য সভা সেই সময়ত আমাৰ দৰং ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা বুলি কোৱা হৈছিল মঙলদৈ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা বুলি কোৱা হৈছিল এটা সময়ত মঙলদৈ জিলা বড়ো সাহিত্য সভা দৰং জিলা বড়ো সাহিত্য সভা আৰু আজি আমি বিটিসি পোৱাৰ পিছত আমাৰ চিনাকি হ'ল ওদালগুৰি জিলা বড়ো সাহিত্য সভা আমি সকলোৱে গম পাইছো যে এইবাৰ ওদালগুৰিৰ পশ্চিম অঞ্চলত থকা কৈৰাবাৰীত বড়ো সাহিত্য সভাৰ 59তম বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু সেইটো কাৰণে আজি এই অঞ্চলৰ সকলো ৰাইজ সকলো গণ্যমান্য ব্যক্তিসকলক লৈ পেলাই আমি এটা শক্তিশালী ঐক্যবদ্ধ সমিতি গঠন কৰিব লাগে আমি যদি পিছত চাওঁ দৰং জিলা বড়ো সাহিত্য সভা বা ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ যিটো নেকি বুৰঞ্জী আমি যদি চাবলৈ যাওঁ 1955 চনত এবাৰ সংলাপ হৈছিল 1969 চনত ৰাঙাগড়াত হৈছিল বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন 1993 চনত টঙাত আকৌ হৈছিল 2011 চনত ওদালগুৰি হৈ গৈছে আকৌ এইবাৰ আমাৰ 2020 চনত কৈৰাবাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে 4বাৰ কিন্তু এটা কথা আমি ক'ব লাগিব তাৰ মাজত কিন্তু এবাৰ এটা হৈ গৈছিলে আমাৰ এইটো হ'ল 2007 চনত যেতিয়ালৈকে দশমাত কনফাৰেন্সটো কমপ্লিট নহ'ল বড়ো সাহিত্য আমি সকলোৱে কৈছে বড়ো সাহিত্য বা বুৰঞ্জীত দশমাত এটা বিৰাট এটা আয়োজন কৰা হৈছে কিন্তু কিবা এটা কাৰণত আমাৰ এইটো কমপ্লিট নহ'ল এইটো খোলা ঠাই বিচাৰি পেলোৱা হ'ল যে ক'ত হ'ব এইবাৰ তাতে আদৰা হৈ গ'ল এই আদৰা সাহিত্য সভাখন ক'ত পতা হ'ব ঠাই বিচৰা হ'ল অসমৰ বিভিন্ন ঠাইত বিচৰা হৈছে যে ক'ত হ'লে ভাল মানে ভাল হ'ব কোনেও মানে ল'বলৈ সাহ কৰা নাছিল সেইটো সময়ত নহয় আমি এইটো মানে নানো সেইটো আনিলে আমাৰ মাজত বিভাজন হ'ব আমাৰ মাজত তেনেকুৱা পৰিস্থিতি নাই আৰু এটা পৰিৱেশ নাই তেনেকুৱা এটা ধাৰণা এটা হৈছিল সেইটো সময়ত 2007 চনত ওদালগুৰি জিলা বড়ো সাহিত্য সভা এনেকুৱা এটা সাহসী পদক্ষেপ ল'লে সেইটো সময়ত আমি ৰৌতাত লৈ গ'লো আমাৰ সেইটো সময়ত ওদালগুৰি জিলা ডিচি আছিলে জৰ্জ চমচমতাৰী তেওঁ আমাক ধমকি দিছিল যে আপোনালোকে ইমান এটা সেনচিটিভ এই কনফাৰেন্সত কিয় লৈ আহিছে এইটো সময়ত আমাৰ এছপি আছিলে বিজয় চন্দ্ৰ কুলিগাম আৰু আমাৰ এছটিপি আছিল সাদেগালি আহমেদ 2007 চনত আমি আলোচনা কৰিলো ডিচি এছপি আমি এনেকুৱা কৰো যে মানে ডিচি আপনি মানে নিশ্চিন্ত মনে থাকক আমি সেইটো সকলোকে আমি পাৰ কৰাই দিম একো নহ'ব একদিনীয়া কাৰ্যসূচী যিটো নেকি সকলোৱে ভয় কৰিছে আপোনালোকে আচৰিত মানিব তাত আমি ৰাইজৰ পৰা দালি দিছো চাউল দিছো তেল দিছো কিন্তু ৰাইজে দিছে একদিনীয়া কাৰ্যসূচী ইমান সুচাৰুৰূপে হৈ গ'ল সবে ক'বত মানে হয় ওদালগুৰি জিলা বড়ো সরি 2008 ডিসি স্যার আমি বলো স্যার আপনি সব আমার এসপি স্যার আমি সাত অক্টোবর স্যার ভেরি থ্যাঙ্কস টু ইউ 2008 সনের গন্ডগোল হল ওদালগুরি জেলা সাদেগালি আহমেদের বিরুদ্ধে बर' थुनलाइ आफादा उदालगुरि जिल्ला बर' थुनलाइ आफादखौ खावलायदोंमोन आरो बे हिसाबै दिनै बिथांमोनहा बहाय लैहोर लैहोर रायजो राजाफोरखौ लेंहरनानै खुंफुंनाय जासिगोन आरो बहाय गोबां गेदेमा
সাহিত্য বা জন্ম লগ্নৰ পৰাই অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰি আহিছে বিশেষকৈ বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু সাহিত্য উন্নতিৰ কাম কৰাৰ লগতে এই মৰ্মে ওদালগুৰি জিলা বড়ো সাহিত্য সভা সেই সময়ত আমাৰ দৰং ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা বুলি কোৱা হৈছিল মঙলদৈ ডিষ্ট্ৰিক্ট বড়ো সাহিত্য সভা বুলি কোৱা হৈছিল এটা সময়ত মঙলদৈ জিলা বড়ো সাহিত্য সভা দৰং জিলা বড়ো সাহিত্য সভা আৰু আজি আমি বিটিসি পোৱাৰ পিছত আমাৰ চিনাকি হ'ল ওদালগুৰি জিলা বড়ো সাহিত্য সভা আমি সকলোৱে গম পাইছো যে এইবাৰ ওদালগুৰিৰ পশ্চিম অঞ্চলত থকা